কুৱেশ্যন নম্বৰ 15 চোৱা কি কৈছে ABCD চতুৰ্ভুজ এডাৰ AC আৰু BD কৰ্ণ দুডালে অবিন্দুত পৰস্পৰ এনেদৰে কাটিছে যাতে AOD আৰু BOC সমান প্ৰমাণ কৰা যে ABCD এটা ট্ৰেপেজিয়াম কথাখিনি নিশ্চয় বুজি পাইছে কৈছে যে ABCD এটা চতুৰ্ভুজ বুলি কৈছে যেহেতু ট্ৰেপেজিয়াম বুলি প্ৰমাণ কৰিব দিছে গতিকে আমি ট্ৰেপেজিয়ামৰ চিত্ৰ আঁকিছো ঠিক আছে তাৰপিছত কৈছে যে AC আৰু BD যেটো কৰ্ণ আছে এটো অবিন্দুত কটাকটি কৰিছে ইয়াতে চাব পাৰা অবিন্দুত কাটিছে আৰু কেনেদৰে কাটিছে কৈছে যে যাতে কালি AOD এইখিনিৰ কথা কৈছে আৰু BOC এইখিনি আৰু এইখিনিৰ কালি সমান বুলি কৈছে প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপেজিয়াম ঠিক আছে অৰ্থাৎ ট্ৰেপেজিয়াম হলে কি হ'ব লাগিব আমাক প্ৰমাণ কৰিব লাগে যে AB আৰু DC যেটো যিজৰ বাহু আছে এই দুজৰ সমান্তৰাল হ'ব এইখিনি আমাক প্ৰমাণ কৰিব লাগে অৰ্থাৎ AB সমান্তৰাল DC বুলি প্ৰমাণ কৰিব লাগে আমাক এইখিনি আৰু এইখিনি কালি সমান বুলি দিয়া আছে একেবাৰে ইজি অংক হয় ইয়াতে প্ৰথমতে দিয়া আছে যেখিনি দিয়া আছে মই সেইখিনি লিখিছো দিয়া আছে কালি AOD সমান কালি BOC ইয়াতে চোৱা AOD লগত যদি এইখিনি এৰিয়া প্লাস কৰি দিয়া হয় এটোৰ নাম হৈছে DOC এইখিনি প্লাস কৰি দিলে কি পাবা ADC ঠিক একেদৰে এইফালে BOC লগত যদি আমি এইখিনি এৰিয়া যোগ কৰি দিও কি হ'ব এটো BCD ঠিক আছে অৰ্থাৎ ADC আৰু BCD এই দুয়োটা ত্ৰিভুজ চোৱা তোমালোকে DC ভূমিৰ ওপৰত আছে একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ কেতিয়া থাকে যেতিয়া ত্ৰিভুজ দুটা একে সমান্তৰাল ৰেখাৰ ওপৰত থাকে অৰ্থাৎ ইয়াতে ADC আৰু BCD কি হৈ যাব সমান হৈ যাব তেনে ক্ষেত্ৰত আমি ক'ব পাৰিম যে এইটো আৰু এইটো AB আৰু DC কি হৈ যাব সমান্তৰাল হৈ যাব মই লিখি দিছো তোমালোকে ডাইৰেক্ট বুজি পাবা আমি দুয়োফালে AOD আৰু BOC লগত এইখিনি এৰিয়া প্লাস কৰি দিম ইয়াতে চোৱা কি লিখা হল উভয় পক্ষত কালি DOC অৰ্থাৎ এইখিনি এৰিয়া যোগ কৰি পাও কালি AOD plus DOC ঠিক একেদৰে কালি BOC ফালে আছিল BOC plus DOC AOD আৰু DOC যোগ কৰিলে আমি কি পাম এইখিনি এৰিয়া পাম ADC ইফালে কালি ADC এটো হা ADC লিখা হৈছে ADC ঠিক একেদৰে BOC plus DOC কি হৈ যাব এটো হৈ যাব BCD খিনি লেখা হৈছে এই দুটা সমান হৈ গল তাৰপিছত এনেদৰে লিখিবা এই ত্ৰিভুজ দুটা একে ভূমি দুটা চোৱা ADC আৰু BCD দুটা DC ৰ ওপৰত আছে ঠিক আছে তেনে ক্ষেত্ৰত আমি ক'ব পাৰিম যে AB সমান্তৰাল DC ঠিক আছে মই আগতে কৈছো দুটা ত্ৰিভুজ কেতিয়া একে ভূমিৰ ওপৰত থাকে যেতিয়া ত্ৰিভুজ দুটাৰ সমান্তৰাল ৰেখা দুডাল একেজৰ হয় তেনে ক্ষেত্ৰত মানে একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ থাকে এতেকে AB সমান্তৰাল DC AB সমান্তৰাল DC যদি হয় আমি ক'ব পাৰিম যে ABCD এটা ট্ৰেপেজিয়াম এইখিনি তোমালোকক প্ৰমাণ কৰিব দিছিল এতেকে ABCD এটা ট্ৰেপেজিয়াম এইখিনি লিখিলে হৈ যাব 15 নম্বৰ সলভ হৈ গল ইয়াৰ পিছত 16 নম্বৰ সলভ কৰি দিয়া হ'ব তোমালোকে এইখিনি উঠাই লোৱা